হয় 13 তাৰিখে যি উপনিৰ্বাচন হ'ব চিডলি সমষ্টিত এই উপনিৰ্বাচনৰ বাবে বিপিএফ দলৰ যি প্ৰচাৰ অভিযান এয়া তুংগত চলি আছে এতিয়া আৰু আমি আশাবাদী আৰু আমি যিখিনি ৰিপৰ্ট পাইছোঁ আমাৰ বিজয় নিশ্চিত। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই প্ৰত্যেকটা প্ৰাইমাৰীত ভিজিট কৰি মানুহক ৰাইজক লগ ধৰিছে আৰু যাৰ বাবে সকলো দলীয় কৰ্মকৰ্তা যথেষ্ট শক্তিশালীভাৱে এতিয়া ফিল্ডত নামি পৰিছে। প্ৰমোদ বড়ো ডাঙৰীয়াই বিগত 4 বছৰত বিটিচিৰ অঞ্চলৰ যি দুৰ্দশা কৰিছে এয়া ৰাইজে দেখিছে। বজাৰত যি দোকানী যি কাষ্টমাৰ এইসকলৰ হাতত পইচা নাই, কাৰণ বিটিচিৰ যিখিনি ঠিকা ঠুকুলি যিখিনি পইচা আহে কাম কাজবিলাক প্ৰমোদ বড়ো ডাঙৰীয়াই বাহিৰৰ যি ব্যৱসায়ী বাহিৰৰ যি ঠিকাদাৰ এইবিলাকৰ হাতত বিক্ৰী কৰি দিয়াৰ বাবে বিটিচি অঞ্চলৰ অৰ্থনীতি একেবাৰে ধ্বংস হৈ গৈছে। গতিকে ৰাইজে বিচাৰিছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি শাসন UPPL দলৰ যি শাসন ইয়াৰ অৱসান হ'ব লাগে, সমাপ্ত হ'ব লাগে। গতিকে ৰাইজে 13 তাৰিখে শুদ্ধ বসুমতাৰী ডাঙৰীয়াক ভোট প্ৰদান কৰি নাঙলৰ ছবিত ভোট প্ৰদান কৰি বিপিএফ দলৰ যি প্ৰাৰ্থী তাক জয়যুক্ত কৰিব। UPPL দলৰ শাসনকালত তেওঁলোকে আৰম্ভণিৰে পৰাই যি উচ্ছেদ নীতি আৰম্ভ কৰিছিল, বিটিচি অঞ্চলৰ বিভিন্ন ঠাইত উচ্ছেদৰ নোটিছ প্ৰদান কৰিছিল, ৰুণীখাটাত উচ্ছেদ কৰিছিল আৰু বিভিন্ন ঠাইত দৰঙা মেলাত উচ্ছেদ কৰাৰ সম্পূৰ্ণ প্ৰস্তুতি চলাইছিল। দুদিনমান আগতে তাতে উচ্ছেদ হৈছে। ৰাইজ এই বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি এই উচ্ছেদৰ যিটো নীতি ইয়াৰ বিৰুদ্ধে থিয় হৈছে। বিটিচি অঞ্চলত 2003 চনৰ আগৰ পৰাই যিসকল ব্যক্তি বসবাস কৰি আছে প্ৰত্যেকেই বিটিচিৰ নাগৰিক বুলি বিটিচি চুক্তিত লিপিবদ্ধ হৈ আছে। গতিকে এই নাগৰিকসকলক সুৰক্ষা দিয়াৰ যি দায়িত্ব এয়া প্ৰমোদ বড়ো ডাঙৰীয়াই পালন কৰাত ব্যৰ্থ হৈছে। গতিকে হাগ্ৰামা মহিলাৰীৰ হাততেই যে বিটিচিৰ যি ৰাইজ এয়া সুৰক্ষিত, তেওঁলোকৰ ভূমিৰ অধিকাৰ সুৰক্ষিত এয়া ৰাইজে বুজি পাইছে। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াক তেওঁৰ উচ্ছেদ নীতিৰ বিৰুদ্ধে ভোট প্ৰদান কৰিব এবাৰ আৰু তেওঁৰ যি শাসন চলিছিল 4.5 বছৰীয়া শাসন ইয়াৰ অৱসান হ'ব। কেনেকে চলাব, ল'ৰা ছোৱালীক ভাল শিক্ষা কেনেকে দিব, কেনেকে ভাল হস্পিটেলত মেডিচিনৰ ট্ৰিটমেণ্ট কৰিব। গতিকে সকলো ফালৰ পৰাই প্ৰমোদ বড়ো ডাঙৰীয়াই যোৱা 4.5 বছৰত কেৱল ধ্বংস আৰু ধ্বংস কৰিছে। কেৱল ধ্বংসই নহয়, বিভিন্ন ধৰণৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। এই প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিচিৰ বিভিন্ন ঠাইত উচ্ছেদৰ নোটিছ দি মানুহক ভীতিগ্ৰস্ত কৰিছে। আজি আমি দেখিছো হাছৰাওবাৰীতে হওক, ৰুণীখাটাতে হওক, তামোলপুৰৰ দৰঙা মেলাতে হওক, বিজনীতে হওক, বিভিন্ন ঠাইত উচ্ছেদৰ নোটিছ দি মানুহক ভয় খুৱাইছে। তেওঁ যিহেতু কোনো ধৰণৰ কাম কৰিব পৰা নাই, মানুহক ভয় খুৱাই পেলাই ভয়ৰ ৰাজনীতি কৰি তেওঁ ভোট ল'ব খুজিছে। আমাৰ মহিলাসকলক কৈছে, সেইদিনা মুখ্যমন্ত্ৰীৰ ভাষণত উৰ্খাও গৌৰৱ ব্ৰহ্ম ডাঙৰীয়াৰ ভাষণত কৈছে যে আমি অৰুণোদয় নিদিওঁ বুলি কৈছে। যদি BPF দলক ভোট নিদিয়ে অৰুণোদয় নিদিওঁ বুলি কৈছে। তেওঁ